এয়া মই যোগীজান বজাৰত থকা অমূল্য খুৰাৰ দোকানৰ পৰা গিফ্ট পেকিং কৰি আছোঁ আৰু গিফ্ট অৱশ্যে মোৰ নহয়, তাৰমানে মোৰ লগত যাব আমাৰ নৱবধূজনী, সিহঁতৰ কাৰণে মই গিফ্ট লৈ আছোঁ। মই বেলেগ দোকানৰ পৰা ল'লোঁ আৰু ৰেডি হৈ আছোঁ আৰু ওলাম বুলি। হেল্ল' এভৰিৱান এণ্ড গুড ইভিনিং। এয়া মোৰ সিদিনাৰ মেখেলা চাদৰটো হয়, দেখাত ধুনীয়া লাগিছেনে আপোনালোকে কমেণ্টত জনাবচোন। তাৰপিছত মই ক'ৰ পৰা লৈছিলোঁ মই আপোনালোকক মই জনাই দিম। এতিয়া মই ৰেডি হৈ আছোঁ। মই ক'ত গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। তাৰমানে বিয়া যাম বুলি কৈছিলোঁ যে, বিয়া নহয় অৱশ্যে, বিয়া শেষ হৈ গ'ল। আজি বৌভাতত গৈ আছিলোঁ দেই, আমাৰ মৃদুলৰ বৌভাতত দেখুৱাই আছোঁ মই। বাই বাই বাই। Apa sih ya naman ini? এয়া আমি চাৰিজনী ওলাই গ'লোঁ টমটমত উঠি পেলাই। ওচৰৰ বুলি আৰু আমি টমটমতে গুচি গ'লোঁ। বেছি দূৰ নহয়, 0.5 কিলোমিটাৰমান হ'ব আমাৰ মামাহঁতৰ তাৰ পৰা। সেয়েহে এয়া চাওক, আমি উঠি গ'লোঁ নহয়, 5 মিনিটত আমি পাই গ'লোঁ আমাৰ বিয়া স্থান কেন্দুগুৰিলৈ। আমি এতিয়া লাহে লাহে খোজ দুখোজ গৈ আছোঁ, দেখুৱাই আছোঁ আপোনালোকক। এয়া চাওক, ভিতৰখন ইমান ডাঙৰ পেণ্ডেল কৰিছে, বাপৰে কৈ লাভ নাই আৰু। বহুত ধুনীয়া ডেক'ৰেশ্যন আৰু মানুহৰ ভিৰটো কৈ লাভ নাই। বহুত ডাঙৰ একদম। ভিতৰত গৈ দেখুৱাই আছোঁ মই আপোনালোকক, চাই থাককে কিমান ডাঙৰ পেণ্ডেল। এয়া আজি আমাৰ ৰিচেপশ্যন পাৰ্টিৰ দৰা কইনাৰ সৈতে ফটো একপি লৈ পেলাই মই ইফালে নামি আহি গ'লোঁ আৰু বহা ঠাইতখিনি আমি বহি গ'লোঁ চাৰিজন। মানুহৰ ভিৰ দেখিছে নহয়, ইমান ভিৰ। আজিলৈকে মই এনেকৈ ডাঙৰ ৰিচেপশ্যন পাৰ্টি মই দেখা পোৱা নাই আৰু। আমি অলপ সময় বহি থাকোঁ আৰু আপোনালোকেও এনজয় কৰি থাককচোন। বিয়া বুলি ক'লে ইমান ধুনীয়া ধুনীয়া মানুহ আহিছে, ইমান সাজি কাচি পেলাই, হয়নে নহয়? আপোনালোকেও কমেণ্টত জনাব যে আমাক কেনেকুৱা লাগিছে, আমি যে সাজি কাচি গৈছোঁ কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আজিকালিৰ বিয়াই হওক বা ৰিচেপশ্যন পাৰ্টিয়েই হওক, আগৰ নিচিনা নাই আৰু। আজিকালি যোনে যিমান পাৰে সিমানেই টকা খৰচ কৰিছে এটা বিয়াৰ নামত। কিয়নো নকৰিব, বিয়াটো জীৱনত এবাৰেই হয়, হয়নে নহয়? আৰু ইমান ধুনীয়া ডেক'ৰেশ্যন কৰিছে আপোনালোকে দেখিছে নহয়। আৰু ইফালে সকলো বেলেগ বেলেগ মানুহে ফটো তোলাৰো ঠাই ৰাখি থৈ দিছে। আৰু ইফালে আমাৰ জুবিন দাৰো ফটো লগোৱা আছে ইয়াত। আৰু তাৰপিছত ইফালে আকৌ মই দেখুৱাই আছোঁ, ইফালে গৈ পেলাই এয়া চাওক, আমাৰ দৰা কইনাৰ ইয়াত ৰিচেপশ্যনৰ লুকছত এটা ৱেলকাম ফটো দিয়া আছে। ইয়াত বহুত ভাল লাগিছে, বহুত ডেক'ৰেশ্যন কৰিছে। আৰু ইফালৰ পৰা ইয়াত আকৌ কইনাৰ ইয়াত বহোৱা ঠাই, আৰু ইফালে চাওক বহু অডিয়েঞ্চৰ ঠাই। দেখি আছেনে আপোনালোকে? কিমান ধুনীয়া লাগিছে নহয় ডেক'ৰেশ্যনটো। চকীকেইটা খালী দেখি আপোনালোকে নাভাবিব যে ইমান মানুহ কৈ আছোঁ, কিন্তু বহা ঠাই কিয় খালী? তাৰমানে আধা মানুহ ভিতৰলৈ খাবলৈ বহি আছে, সেয়েহে এতিয়া বহা ঠাইখিনি মানুহ একেবাৰে খালী। আমি প্ৰথম লাইনত বহা কেইজনী আমি সকলো মণিপুৰী দেই, পিছৰ কেইজনী মই নাজানো। আৰু ইফালে ডিজে অপাৰেটৰ এজনো আহি আছে দেখিছোঁ। এয়া আহি পেলাই ইফালে গুচি গ'ল। ডিজে অপাৰেটৰো মাতিছে তাৰমানে। এয়া চাওক, দৰা কইনাৰ লগত এয়া দেখিছে নহয়, এয়া ডিজে অপাৰেটৰ বোলে। চাই থাকোঁ দেই।
ইফালে ফাকতে মই অলপ ৰিলছ বনোৱা ষ্টাৰ্ট কৰিলোঁ চাই থাকিবচোন এয়া ডেক'ৰেশ্যনৰ লগত তিনিওজনে নাজানো আমি কি খুচুৰ ফুচুৰ কৰি আছোঁ আৰু লোকৰ বিয়া খাবলৈ আহি পেলাই ইমান মানুহৰ ভিৰৰ মাজত আৰু এইফালে যি একদম গানৰ হুলস্থুল ডিজে বক্সৰ মানে একদম এটাৰ কথা এটাই শুনিব নোৱাৰি আৰু ইমান প্ৰথম বিয়া দেখিলোঁ মই প্ৰথম ৰিচেপশ্যন পাৰ্টি দেখিলোঁ য'ত নেকি ডিজে অপাৰেটৰক অনা হৈছে তাৰমানে আমাৰ যোগীজানত আৰু বেলেগ ঠাইত আনিব পাৰে মই নাজানো কিন্তু আমাৰ যোগীজানত কিন্তু প্ৰথম আৰু এয়া দেখি আছেনে আপোনালোকে I am true in the grounds where I go. I wanna play where I'm free from the phone. And the job it's done, but you worry some. I know. ইফালে আমি খাবলৈও ঠাই নাই যেতিয়া আমি অলপ সময় আমি ডিজেৰ আমি এনজয় কৰিলোঁ মই ডিজেৰ ছংবোৰ তাৰমানে ট্ৰেকবোৰ মই মাজে মাজে মই মিউট কৰাৰ কাৰণ হ'ল তাৰমানে মিউট নকৰিলে বা মিউজিকৰ পৰা চাউণ্ডৰ পৰা মানে মিউজিকবোৰ এক্সট্ৰেক্ট নকৰিলে তাৰমানে কপিৰাইট বুলি আহি যায় যেতিয়া নেকি মই ভিডিঅ' আপলোড কৰোঁ বহুত অসুবিধা হয় সেয়েহে এইবোৰ এক্সট্ৰেক্ট কৰা হয় আৰু চ' এতিয়া আমাৰ কফি টাইম সেইকাৰণে আমি কফি অলপ খালোঁ সন্ধিয়াৰ পৰা আহিছোঁ যেতিয়া তাৰপিছত অলপ ঠাণ্ডা ঠাণ্ডাও আছিলে গতিকে আমি গৰম কফি অলপ খালোঁ With some Stephanie and Drew and the mix, okay. So our perform অনুষ্ঠানৰ প্ৰথম গানটো আমি ট্ৰেকটো আমি প্লে কৰিব ওলাইছোঁ so once again Angel hola hola ইয়াৰ ফাকতে আপোনালোকে আমাৰ মৃদুল আৰু প্ৰিয়ংকাৰ দুয়োৰে যুগ্ম জীৱনৰ শুভকামনা কৰিব দেই আশীৰ্বাদ দিব আপোনালোকে মানুহবোৰ দেখিছেনে আহি আছে গৈ আছে কোনোবাই খাই পেলাই গৈ আছে আকৌ মানুহ আহি আছে মানুহৰ সমাগম আৰু এতিয়া আমি অলপ চেলফি লওঁ ইফালে চাই থাকক আৰু মই আনফালে আহি গ'লোঁ এতিয়া য'ত নেকি খোৱা ঠাই আছে সেইখিনিলৈকে আহি গ'লোঁ ভিতৰত সোমাই পেলাই এতিয়া এফালৰ পৰা মই ভিডিঅ'বোৰ দি আছোঁ ভিডিঅ' ৰেকৰ্ডিং কৰি আছোঁ কোনে কোনে খাই আছে এফালৰ পৰা বহুত ডাঙৰ খোৱা ঠাইখিনিও বহুত ডাঙৰ বনাইছে আৰু মানে কি হৈ আছে এতিয়া মানুহবোৰ এটাই খাই আছে আকৌ আনবিলাক কিছুমান আকৌ নেক্সট টাৰ্মত যিবোৰ খাব সিহঁতে আকৌ ৰখি আছে কাৰণ উপায় নাই মানুহ বহুত ভিৰ আছিলে সেয়েহে মানে দেৰিও হৈ আছে যিহেতু ৰাতিও হৈ আছে হয়নে নহয় সেইকাৰণে বহুত দূৰ দূৰণিৰ পৰা হোজাইৰ পৰা কঁঠালতলিৰ পৰা আনফালে লংকাৰ পৰা বহুত মানুহ আহিছিলে সেয়েহে মানে সোনকালে মানে খাই বৈ যোৱাৰ ব্যৱস্থা কৰি আছে সেয়েহে উপায় নাই গতিকে এটা যোনে খাই আছে সিহঁতৰ পিছফালে আৰু মানুহ কেইজনমান থিয় হৈ বহি আছে মানে থিয় হৈ থকাৰ কাৰণটো হ'ল যে চকীটো ল'ব আৰু আন একো নাই আৰু সেয়ে আমিও তেনেকৈ কৰিলোঁ মানুহবিলাকে খোৱাৰ ঠাইটো বহুত ডাঙৰ আছিলে দেই কিন্তু বহুত ডাঙৰ ৰিচেপশ্যন পাৰ্টি কৰিছে আমাৰ মৃদুলে কিন্তু ই মোৰ ভাইটি আৰু সৰু ভাইটিৰ দৰে কয় নহয় তেজৰ সম্পৰ্ক নহ'লেও এটা মনৰ সম্পৰ্ক থাকে যে সেইটোৱে আৰু আমাৰ দুয়োৰ মাজত সম্পৰ্ক বৰ মৰম লগা কিন্তু ফাইনেলি বহুত সময় অপেক্ষা কৰাৰ পিছত আমি ছিট পাই গ'লোঁ কাৰণ উপায় নাই মানুহ বহুত বেছি আছিলে সেয়াই আমি অলপ খোৱাৰ টাইম বহুতে তাৰমানে অলপ দেৰি হ'ল আৰু এইফালে চাওক ৰখি থাকোঁতে আমাৰ ভাতো আহি গ'ল এতিয়া আমি ভোকো লাগিছে যিহেতু আমি এতিয়া লাহে লাহে খোৱা ষ্টাৰ্ট কৰিম প্ৰথমে দিছে দালি ভাত আৰু বেঙেনা ফ্ৰাই আচাৰ আদি কিবা কিবি আইটেম আছিলে মাছ আছিলে পাঠা মাংস আছিলে তাৰপিছত ব্ৰইলাৰ চাগে আছিলে আৰু আমি মাংস নাখালোঁ আমি অকল দালি ভাত দি আমি খাই আহিলোঁ আৰু
বহুত ভাল লাগিছে খানাও অৱশ্যে টেষ্ট আছিলে তাৰপিছত মানুহৰ ভিৰ আৰু কৈতো লাভ নাই আৰু পাণ বনোৱাৰ ঠাইটো দেখিছে নহয় আপোনালোকে মানুহৰ ইমান ভিৰ তাৰমানে এফালে আকৌ জৰ্দা পাণ এফালে মিঠা পাতি পাণ ইমান মানুহৰ ভিৰ দেখি আমি ওলাই আহি গ'লোঁ কাৰণ ভাত খালোঁ যেতিয়া আমি কওঁ দেৰি হৈছে যেতিয়া আমি কওঁ যে অলপ দৰা কইনাক আমি অলপ টাটা বাই বাই দি আহোঁ আৰু সিহঁত দুজনীয়ে কৈছে তাৰমানে চুনু আৰু জনজনে কৈ আছে যে অলপ একপি কইনাৰ সৈতে এটা একপি ফটো ল'ব মই যিহেতু আগতেই ল'লোঁ গতিকে সিহঁত দুজনী বোলে ল'বৰ মন গৈছে সেয়েহে আমি আকৌ দৰা কইনাৰ ওচৰত আমি আহি গ'লোঁ দৰা কইনাও যে মানে কইনাও শান্তি পোৱা নাই একদম এটাৰ পিছত এটাই মানে ফটো তোলাত ব্যস্ত আৰু কৈ লাভ নাই যিমান মানুহ আহিছে সকলোৱে ফটো তুলি গৈছে সেয়েহে আমিও ওচৰত গৈ পেলাই আমি অলপ সময় থিয় হ'লোঁ এয়া চাই থাকিব যিমানে দেৰি হৈ আছে তাৰমানে এতিয়া প্ৰায় 9টা 9:30মান বাজে তথাপিও মানুহৰ ভিৰ দেখিছেনে আৰু কিমান মানুহ তাৰমানে পূৰা পাৰ্টি শেষ হওঁতে তাৰমানে 2টা 3টামান বাজিব চাগে আৰু বহুত মানুহ এতিয়াও ভিৰ হৈ আছে বহুত মানুহ আহিও আছে এতিয়াও তথাপিও আমিতো খাই ল'লোঁ এটা টেনশ্যন এটা শেষ হ'ল চাই থাককচোন আপোনালোকে আমাৰ মৃদুলৰ মৰম লগা কইনাজনীয়ে কিন্তু ফটো তুলি কিন্তু শান্তি পোৱা নাই যিমান মানুহ আহিছে সকলোৰে সৈতে তাই ফটো একপি লৈছে Some of the people around here. So this time for some Dhurandhar. So তাৰপিছত আমি আকৌ অলপ ইলেক্ট্ৰবলিউড লগাই আছোঁ বঢ়িয়া ঘৰলৈ উভতি অহাৰ সময়ত আমি ফটো তুলিম বুলি আমি ওচৰত গ'লোঁ ওচৰত গৈ আমি নতুন দৰা কইনাজনীৰ লগত আমি ফটো একপি লওঁ বুলি ষ্টেজত উঠি গ'লোঁ তাৰপিছত ধুনীয়া একপি ফটো মানে মোৰ মোবাইলৰ পৰা ফটো নল'লোঁ অকল মই ভিডিঅ' কৰালোঁ তাৰপিছত ফটো সিহঁতে DSLR কেমেৰাত ফটো লৈছে যিটো নেকি মোৰ ফটো পাওঁতে প্ৰায় এসপ্তাহ লাগিব আৰু ফটো যেতিয়াই পাওঁ মই কিন্তু ফেচবুকত ইনষ্টাগ্ৰামত মই আপলোড কৰিম আৰু ভাল হৈছে নে বেয়া হৈছে আপোনালোকে তেতিয়া মোক জনাব আৰু ফটো একপি তোলাৰ পিছত কইনাজনীক আমাৰ ঘৰলৈ লৈ আনিবৰ কাৰণে এসাঁজ ভাত খাই লৈ আহিবৰ কাৰণে নিমন্ত্ৰণ জনাই আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু বাহিৰত ওলাই চাওকচোন কি ধুনীয়া বম ফুটুৱাই আছে আৰু আপোনালোক সকলোৱে কিন্তু সিহঁতৰ যুগ্ম জীৱনৰ শুভকামনা কৰিব দেই আশীৰ্বাদ দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আজিলৈ ইমানেই আৰু শেষত মই পাণ এটা খাই মই ঘৰলৈ উভতি আহিলোঁ বাই